तो हेलो फ्रेंड्स स्वागत है सुन चैनल टेक्नोलॉजी डीजे तो मैं आज আপোনালোকক এনেকুৱা কিছুমান ইন্টাৰেষ্টিং ফ্যাক্টস কম যিবিলাক শুনি আপোনালোকে আচৰিতকৈ আচৰিত হৈ যাব তেন্তে আজি ভিডিওটো আৰম্ভ কৰোঁ আপুনি জানেনে বাৰু যে মানুহে এনেকুৱা এটা প্ৰাণী হয় মানে মানুহে এনেকুৱা এটা প্ৰাণী হয় যিটোৱে পিঠিখনে শুব পাৰে মানে আমি ইবিলাক প্ৰাণী আমি ওপৰলৈ চাই পিনি শুব মানে আমি যেনেকৈ শুব নহয় এনেদৰে যেনেকৈ ওপৰলৈ চাই পিনি শুব কিন্তু বেলেগ প্ৰাণীয়ে এনেদৰে পিঠকে বল হিন্দীত যে কয় পিঠকে বল সোনা মানে এইটো পিঠকে বল সোনা অকল মানুহেহে পাৰে আৰু বেলেগ জীৱ জন্তুৱে নোৱাৰে গোল্ডফিশ আপুনি দেখিছে চাগে ইণ্টাৰনেটত বা টিভিত কিন্তু আপুনি গোল্ডফিছৰ এটা কথা জানেনে গোল্ডফিছে যিটো সূৰ্যৰ পৰা আহে অতি বেঙুনীয়া ৰশ্মিটো সূৰ্যৰ পৰা যিটো অতি বেঙুনীয়া ৰশ্মি আহে সেইটো তেহেঁতি দেখিয়ে মানে তেহেঁতি এইটো চাব পাৰে কিন্তু বেলেগ প্ৰাণীয়ে নোৱাৰে কিন্তু অকল গোল্ডফিছেহে এইটো পাৰে দেখিব চাব পাৰে মানে ৰাজহাঁহ আপোনালোকে চবেই দেখিছে চাগে ৰাজহাঁহে যে কেনেকৈ মানুহবিলাকক খেদে আপোনালোকে বেছি প্ৰায়ভাগে দেখিছে চাগে বা আপোনালোককো খেদিব পাৰে কিন্তু ৰাজহাঁহৰ এটা ফেক্ট আছে যে ৰাজহাঁহে যেতিয়া খানা খায় মানে যেতিয়া ৰাজহাঁহে দানা খাই থাকে দানা খাওঁতে তেহেঁতি ডিঙিটো এনেকুৱা কৰি লয় মানে ফুল স্ক্ৰীণত দেখুৱাব গৈছোঁ এইটো চাওক ৰাজহাঁহে যিটো খাওঁতেনে মুখখন অলপ এনেকুৱা কৰি লয় দেখিবলৈ পাইছে আপোনালোকে ডিঙিটো মানে এইডোখৰ ওপৰলৈ দি পিনে একদম মূৰটো একেবাৰে তলত দিয়ে নহ'লে তেহেঁতৰ ডিঙিটো বহুত দীঘল নাই নহ'লে তলত দিব নোৱাৰিব সেইকাৰণে ৰাজহাঁহে এনেকৈ খায় এই ফেক্টটো হৈছে যে মুৰ্গীৰ ওপৰত হৈছে মুৰ্গী মানে কুকুৰা আপুনি জানে বাৰু কুকুৰা আজিলৈকে ৱৰ্ল্ড ৰেকৰ্ড কৰা উৰা কিমান দেৰিলৈকে ৱৰ্ল্ড ৰেকৰ্ড কৰা উৰিছে মানে কুকুৰাটো বেছি টাইম বেছি উৰিবই নোৱাৰে মোলৈকে ৱৰ্ল্ড ৰেকৰ্ড কৰা যিটো উৰা আপুনি সময় কিমান জানেনে 13 ছেকেণ্ড উৰি পিনি মোৰ এটা কুকুৰাই ৱৰ্ল্ড ৰেকৰ্ড কৰিছে 13 ছেকেণ্ড মাত্ৰ 13 ছেকেণ্ড উৰি পিনি এটা কুকুৰা ৱৰ্ল্ড ৰেকৰ্ড কৰিছে এইটো এটা আচৰিত ধৰণৰ ফেক্ট আপুনি জানে বাৰু যিটো ফেঁচা হয় অকল ফেঁচাইহে ফেঁচাই এনেকুৱা এটা চৰাই হয় যিটো অকল নীলা ৰংটো দেখে আৰু বেলেগ চৰাই নীলা ৰংটো নেদেখে অকল ফেঁচাইহে নীলা ৰংটো মানে চাব পাৰে বেলেগ একো চৰাই নীলা ৰংটো চাব নোৱাৰে আপুনি জানেনে বাৰু যিবিলাক কক্ৰচ হয় এইটো মানুহক দেখিলে কেলে পলায় যদি মানে কেলে পলায় সেইটো চাওক যদি মানুহে চুই দিয়া নহয় যে এজনী কক্ৰচ গৈ আছে মই পটককৈ চুই দিলোঁ চাওক চুই দিলে কি হয় যে তেহেঁতি চুই দিয়াৰ পিছত পলাই পিনি তেহেঁতি নিজকে চাফ কৰিবলৈ পলায় গৈ পিনি তেহেঁতি মানে নিজকে চাফ কৰি থাকে এইটো বৰ এটা আচৰিত ধৰণৰ ফেক্ট তেনেহ'লে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ অ'কে বাই